নমস্কাৰ। আজি বৌদ্ধ পূৰ্ণিমা। আপোনালোক সকলোলৈকে বৌদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা জনালোঁ। বৌদ্ধ পূৰ্ণিমা কেতিয়া আৰু কিয় পালন কৰা হয় আপোনালোকে জানেনে? আজি মই কওঁ, শুনক তেন্তে আপোনালোকে। আজিৰ দিনটোত অৰ্থাৎ বহাগ মাহৰ পূৰ্ণিমা তিথিত বৌদ্ধ পূৰ্ণিমা পালন কৰা হয়। বৌদ্ধ পূৰ্ণিমাৰ দিনটোত গৌতম বুদ্ধদেৱক স্মৰণ কৰা হয়। এই দিনটোতেই সিদ্ধাৰ্থ অৰ্থাৎ বুদ্ধদেৱৰ লুম্বিনী নামৰ ৰাজ্যত জন্ম লাভ কৰিছিল। আনহাতে এই পবিত্ৰ দিনটোতে তেওঁ জ্ঞানো লাভ কৰিছিল। লগতে কুশনাৰা অৰ্থাৎ বৰ্তমানৰ কুশীনগৰত তেওঁ মহাপৰিনিৰ্বাণ হৈছিল। এই তিনিওটা পৰিঘটনাই তেওঁ আজিৰ দিনটোতেই হৈছিল। গতিকে বৌদ্ধ পূৰ্ণিমাৰ দিনটো গৌতম বুদ্ধ জয়ন্তী বুলিও জনা যায়। হিন্দু মান্যতা অনুসৰি গৌতম বুদ্ধদেৱক বিষ্ণুৰ অৱতাৰ বুলিও জনা যায়। ধন্যবাদ।